বন্ধুসকল ভালোবাসানো কি ভালোবাসা আসলে এটা শব্দ নহয় এইটো এটা মনৰ অনুভৱ কিন্তু সঁচাকৈয়ে আমি যি ভালোবাসা বুলি ভাবো এইটো সঁচানে না অভ্যাস এটা ল'ৰা আৰু ছোৱালী আছিল তেওঁলোকে একেলগে হাঁহিছিল খেলিছিল কথা পাতি আছিল আৰু তেওঁলোকে লাহে লাহে সপোনো দেখিছিল আৰু ল'ৰাটোৱে ভাবিছিল যে এইটো মোৰ শেষ ভালোবাসা কিন্তু জীৱনৰ সকলো সময় গল্পৰ দৰে নহয় হঠাৎ একদিন ছোৱালীজন গুচি যোৱাৰো কিন্তু ইমান ডাঙৰ কাৰণ নাছিল কেৱল আৰু সেই সময় আৰু বন্ধুসকল লাহে লাহে ল'ৰাটো ভাঙি পৰিল ৰাতি টোপনি নাহে তাৰ তেওঁ ৰাতি গান শুনে আৰু মাত্ৰ স্মৃতিৰে ঘূৰি থাকে আৰু তেওঁ নিজকে সুধিলে যদি এইটো ভালোবাসা আছিল তেন্তে কিমান বেদনাদায়ক কিয় কিন্তু লাহে লাহে এদিন তেওঁ বুজি পালে সঁচা ভালোবাসা আচলতে কাৰোবাক ধৰি ৰখা নহয় সঁচা ভালোবাসা মানে কাৰোবাক মুক্তি কৰি দিয়া বন্ধুসকল যদি কোনোবাই তোমাক ভাল পায় তেন্তে তেওঁ কেতিয়াও তোমাক কষ্ট নিদিয়ে আৰু যদি কেতিয়াবা তেওঁ গুচি যায় তেতিয়া আপোনাৰ বুজিব লাগিব এইটো ভালোবাসা নহয় ভালোবাসা পাঠহে আছিল ভালোবাসা মানে কেৱল আই লাভ ইউ বলাই নহয় ভালোবাসা মানে কেয়াৰ কৰা ৰিট কৰা দুজনের এট্ৰাক্টেড থাকিব লাগে গতিকে বন্ধুসকল যদি তুমি একেবাৰে কাৰোবাক ভাল পাইছা তেওঁক ধৰি ৰখা নহয় তেওঁক বুজিবলৈ চেষ্টা কৰিব লাগে কাৰণ সঁচা ভালোবাসা কেতিয়াও জোৰ কৰি নিজেই থাকিবলৈ বিচাৰে বন্ধুসকল এই কাহিনীটো যদি আপোনাৰ অলপ হলে ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কমেন্ট কৰি দিব আৰু এটা লাইক কৰিব